প্ৰথম অসমীয়া বোলছবি জয়মতী। জয়মতীৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ সংগ্ৰাম আৰু প্ৰত্যাহ্বানৰ সফল ৰূপায়ণ আছিল। ভাৰতত সবাক বোলছবি নিৰ্মাণৰ মাত্ৰ ৩ বছৰৰ পিছতে জ্যোতিপ্ৰসাদে প্ৰথম অসমীয়া বোলছবি নিৰ্মাণৰ কাম হাতত লয়। জয়মতী অসমীয়াৰ গৌৰৱ, অসমীয়াৰ পৰিচয়। সেয়েহে জয়মতী বোলছবিৰ বিষয়ে আমি জনাটো অত্যন্ত প্ৰয়োজন। জয়মতীৰ প্ৰস্তুতি আৰু চিত্ৰগ্ৰহণ সম্পৰ্কে অনেক আমোদজনক কথা আছে, কিন্তু আজি আমি জয়মতী নিৰ্মাণৰ 5টা নজনা তথ্য বৰ্ণনা কৰিম, যি আপোনাক আচৰিত কৰি তুলিব। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। যক্ষ্মাত আক্ৰান্ত জ্যোতিপ্ৰসাদে কাৰাগাৰত থাকিয়েই জয়মতী নিৰ্মাণৰ সকলো পৰিকল্পনা কৰি পেলাইছিল। অৱশেষত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিয়েই তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰীৰ আধাৰত জয়মতী বোলছবিৰ চিত্ৰনাট্য প্ৰস্তুত কৰে। চিত্ৰনাট্যৰ বাবে জয়মতী কুঁৱৰী কাহিনী গ্ৰহণ কৰাৰ কাৰণ আছিল কাহিনীটোৰ মাজত লুকাই থকা অসমৰ সমাজ জীৱন আৰু ডালিমী নামৰ চৰিত্ৰটো। জয়মতীৰ বাবে চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ কৰা হৈছিল ইকৰা, বাঁহ আৰু বেতেৰে। অন্তৰ্ভাগৰ সজ্জাৰ বাবে ব্যৱহাৰ কৰা হৈছিল শৰাই, সিংহাসন, বৰপীৰা, ঠগা, গছা, পেৰা, জপা ইত্যাদি। ৰজাৰ ৰাজচৌৰা সজোৱা হৈছিল কলগছৰ ওপৰৰ সেউজীয়া পটুৱা গুচাই তলৰ বগা পটুৱাবোৰে। কেমেৰাত সেই দৃশ্যই ৰূপালী ৰঙৰ আকাৰত ধৰা দিছিল আৰু কোনেও ভবা নাছিল যে সেয়া কলগছেৰে নিৰ্মাণ কৰা ৰাজকাৰেং আছিল। ঢাৰিত ৰং সানি দৃশ্যসজ্জাৰ কাম কৰা হৈছিল। গোবৰ আৰু মাটি মিহলাই নিৰ্মাণ কৰা হৈছিল ষ্টুডিঅ'ৰ মজিয়া। জয়মতীৰ বাবে কলাকুশলী অনা হৈছিল লাহোৰৰ পৰা। কেমেৰামেন আছিল ভূপাল শংকৰ মেহতা আৰু শব্দ গ্ৰহণকাৰী আছিল ফৌজি ভাতৃদ্বয়। মটৰগাড়ী বেটাৰীৰ সহায়ত ফৌজি ভাতৃদ্বয়ে নিৰ্মাণ কৰা শব্দগ্ৰহণ যন্ত্ৰটিৰ নাম আছিল ফৌজি ছাউণ্ড ছিষ্টেম। সেই সময়ত ভোলাগুৰি চাহ বাগিচা অঞ্চলত বিদ্যুৎ যোগানৰ ব্যৱস্থা নাছিল। সেয়েহে ত্ৰুটিপূৰ্ণ ফৌজি ছাউণ্ড ছিষ্টেমেৰে জয়মতীৰ শব্দগ্ৰহণ কৰাত অনেক খুঁত ৰৈ গৈছিল। জ্যোতিপ্ৰসাদে তেওঁৰ চেভ্ৰলেট নামৰ বিলাতী গাড়ীৰে বিষ্ণুৰাভা আৰু ফণীৰ শৰ্মাৰ সৈতে গাঁৱলৈ ঢাপলি মেলিছিল। ব্ৰহ্মপুত্ৰ দুই পাৰৰ ইখন গাঁৱৰ পৰা সিখন গাঁও ঘূৰি পকি অভিনেত্ৰী বিচাৰি দূৰৰে কথা, অৱশেষত জ্যোতিপ্ৰসাদে ছোৱালী চোৰ বুলি তিৰস্কৃতও হৈছিল। ক'ৰবাত ছোৱালীৰ বন্দোবস্ত হ'লেই সেই গাঁৱৰ গাঁওবুঢ়াৰ উপস্থিতিত ছোৱালীৰ দেউতাকৰ সৈতে এই বুলি চুক্তি কৰিবলগীয়া হৈছিল, যদি ছোৱালীৰ সতীত্ব নষ্ট হয় তেনেহ'লে দণ্ড হিচাপে মই টকা দিবলৈ বাধ্য থাকিম। প্ৰায় এমাহৰ সফল প্ৰদৰ্শনৰ পিছত জ্যোতিপ্ৰসাদে ফিলিপছ পৰ্টৱেল প্ৰজেক্টৰৰ সহায়েৰে গাঁৱে ভূঞে জয়মতীৰ প্ৰদৰ্শনী দেখুৱাইছিল। তেতিয়াৰ দিনত গুৱাহাটীৰ বাহিৰে অসমৰ ক'তো চিনেমাগৃহ নাছিল। জয়মতীয়ে ৰাইজৰ সমাদৰ লাভ কৰিলেও জ্যোতিপ্ৰসাদ আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। তেতিয়াৰ দিনত বোলছবিখনৰ বাবে খৰচ হৈছিল মাত্ৰ 50,000 টকা, কিন্তু মাত্ৰ 20,000 টকা হাতলৈ অহাত জ্যোতিপ্ৰসাদে নিজা তহবিলৰ পৰা 30,000 টকা লোকচান ভৰি জয়মতীক জীয়াই ৰাখিব লগা হৈছিল। যদি আপোনাৰ হাতত জয়মতী নিৰ্মাণৰ আঁৰৰ তথ্য আছে তেন্তে আমাক ইমেইল কৰক নতুবা কমেণ্ট বক্সত উল্লেখ কৰক। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।